2024 চনৰ এএনএম নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ ইতিমধ্যে মক টেষ্ট আৰম্ভ কৰা হৈছে। যিসকলে কিতাপ লৈছে আমাৰ পৰা 299 পেমেন্ট কৰি যিসকলে আমাৰ পৰা কিতাপ লৈছে সেইসকলক মক টেষ্ট দিয়া ইতিমধ্যে আৰম্ভ কৰিছো। নতুন এইটো বেটচ হয়। অলৰেডি যিসকলে জিএনএম নাৰ্ছিং কোৰ্সৰ ই বুক লৈছিল সিহঁতক মক টেষ্টৰ আৰু কিবা কিবি সুবিধা দিয়া হৈছিল। বহুতে কিন্তু এডমিশন পাইছে অলৰেডি। ফাৰ্স্ট কাউন্সেলিংতে বহুতে এডমিশন পাইছে, বৰ্তমান এডমিশন লৈছে। এতিয়া এএনএম যদি পঢ়ি আছে তেতিয়ালে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰক, কাৰণ চৰকাৰী কলেজত পাবলৈ হলে পৰীক্ষাত বেছি নম্বৰ পাব লাগিব। সিলেবাস অনুসৰি মক টেষ্ট দিয়া হৈছে আৰু কিতাপখন ইতিমধ্যে লৈছে বহুতে। সিহঁতে মক টেষ্ট প্ৰেক্টিচ কৰি আছে। কেনেকৈ কৰিব সেই প্ৰচেছটো এতিয়া জনাই দিম। মক টেষ্ট বিলাক পাছৱৰ্ড লগোৱা থাকিব। ইয়াতে পাছৱৰ্ড এন্টাৰ কৰি তাৰ পিছত দিব পাৰিব। এতিয়া মই ইয়াতে পাছৱৰ্ড মাৰিম। যেতিয়া গ্ৰুপত মক টেষ্ট দিয়া হয় তেতিয়া লগতে পাছৱৰ্ড দিয়া হয়। তাৰ পিছত এনেকুৱা অপচন আহি যাব, প্ৰশ্ন আৰু উত্তৰ আহি যাব। তাৰ পিছত ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব কোনটো শুদ্ধ কোনটো ভুল। তাৰ পিছত যেতিয়া এটেম্প কৰিব, সাবমিট কৰিব, কিমান নম্বৰ পাইছে তাতে চাব পাৰিব আৰু কোনটো ভুল হৈছে কোনটো শুদ্ধ হৈছে তাতে চাব পাৰিব। যিসকলে কিতাপ লোৱা নাই এতিয়া ল'ব পাৰিব আৰু মক টেষ্টত পাৰ্টিসিপেট কৰিব পাৰিব। ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটসএপ নাম্বাৰ দিয়া আছে। যদি কিতাপ ল'ব বিচাৰিছে ল'ব পাৰিব। 299 পেমেন্ট কৰাৰ পিছত কিতাপখন দিয়া হ'ব, ই বুক দিয়া হ'ব। লগতে যেটো আমাৰ গ্ৰুপ আছে সেই গ্ৰুপত এড কৰা হ'ব। এইটো নতুন বেটচৰ হয়। আগৰ বেটচৰ খিনি অলৰেডি বহুতে পাইছে এডমিশন। এতিয়া নতুন বেটচৰ সেশন ইতিমধ্যে আৰম্ভ কৰিছো এএনএমৰ।